আপোনালোকে কথাটো মন কৰিছেনে? আমাৰ অঞ্চলটোত বা আমাৰ গাঁওখনত আমি থকা এৰিয়াটোত বেছিকৈ উন্নয়ন কোন সময়ত হৈছে? যি সময়ত আমাৰ ওচৰলৈ মন্ত্ৰী MLA আহে, যি সময়ত ভাল ভাল মানুহ আহে, সেই সময়ত আমাৰ ৰাস্তা পদূলি ভাল হয়, সা সুবিধা দিয়ে। আৰু যেতিয়া ইলেকশ্যনৰ ওচৰ সময় পায়হি, সেই সময়ত উন্নতি বেছিকৈ হয়। কিয়? কাৰণ শাসক পক্ষক মানে যিটো দলে চৰকাৰ বনাই আছে তেখেতলোকক আৰু অলপ ভোট লাগে। সেই সময়ত তেখেতলোকে বিভিন্ন ধৰণৰ আঁচনি দিয়ে। এতিয়া দেখিছে আপোনালোকে 9,000 টকা আৰু অলপ দিনৰ আগত 10,000 টকা ইলেকশ্যনৰ জাষ্ট দুদিনমানৰ আগত কিয় দিছে? এই কথাটোৱে হৈছে যে তেখেতলোকক ভোট লাগে, পলিটিক্স কৰে আৰু আমাৰ মানুহবিলাকে ভাবে কি সুবিধা দিছে, আঁচনি দিছে। তেনেকুৱা নহয়। এতিয়া ইলেকশ্যন আহি আছে আৰু এই সময়ত মানে পইচা দি ভোট কিনিব বিচাৰিছে। সমাজলৈ যাব, বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিব আৰু দুটকামান পইচা দিয়ে। সেই পইচাটোৱে ভোট কিনিব বিচাৰে। আৰু আপুনি আৰু মই যদি আজি সচেতন, আমি যদি জানো, তেতিয়াহ'লে আমি এটাই কাম কৰিব লাগিব, সেই দুটকামান টকাৰ লোভ লৈ আমি কাকো ভোট দিব নালাগে। আমি জানো কাক ভোট দিব লাগে। গতিকে আপোনালোকক এটাই ৰিকুৱেষ্ট যে এতিয়া বৰ্তমান সময়ত যিহেতু ইলেকশ্যন কেম্পেইন চলি আছে, এই সময়ত দুটকামান পইচা দিব আৰু সেই দুটকামান পইচাৰ কাৰণে আপুনি ভোটটো যাতে নেবেচে। আপোনাৰ যিহেতু ভোট, আপোনাৰ মেইন বস্তুটোৱে হৈছে ভোট। গতিকে সেইটো আপোনাৰ অধিকাৰ আছে এনে এজন ব্যক্তিক দায়িত্ব দিয়াটো, যি আপোনাৰ কাৰণে 5 বছৰে কাম কৰিব, মাত্ৰ ইলেকশ্যনৰ কাৰণে নহয়। ধন্যবাদ।